বন্ধু বান্ধৱীসকল ভাদ মাহৰ 5 তাৰিখ ইংৰাজী 23 আগষ্ট শুক্ৰবাৰৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ জন্মোৎসৱ জন্মাষ্টমী পালন কৰা হ'ব আৰু সেইদিনাখন যদি আপোনালোকে এইকেইটা ভুল নকৰে তেতিয়াহ'লে আপোনালোকে বন্ধু বান্ধৱীসকল জীৱনত শুভ ফল লাভ কৰিব লগতে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ সদায় আপোনালোকৰ লগত বছৰটোৰ কাৰণে থাকে। আহকচোন বন্ধু বান্ধৱীসকল তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। জন্মাষ্টমীৰ নিশা জন্মাষ্টমীৰ দিনা গধূলি চাকি জ্বলোৱাৰ সময়ত লোহা বা ষ্টিলৰ চাকি জ্বলাব নালাগে। ইয়াৰ সলনি আপুনি পিতল, তাম বা মাটিৰ চাকি জ্বলাওক আৰু চাকিৰ তলত কেইটামান চাউল ৰাখি দিয়ক। বন্ধু বান্ধৱীসকল জন্মাষ্টমীৰ দিনা মৰহি যোৱা ফুল ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ সলনি আপুনি সতেজ ফুল ব্যৱহাৰ কৰিব। বন্ধু বান্ধৱীসকল জন্মাষ্টমীৰ দিনাখন ভগৱান শ্ৰীকৃষ্ণক পূজা অৰ্চনা কৰাৰ সময়ত নতুন বস্ত্ৰ বা পৰিষ্কাৰ বস্ত্ৰহে পৰিধান কৰিব, মলিন বস্ত্ৰ কেতিয়াও পৰিধান নকৰিব। বন্ধু বান্ধৱীসকল ইয়াৰ উপৰিও জন্মাষ্টমীৰ দিনাখন আপুনি উপবাসে থাকি গধূলি সময়ত ব্ৰাছ কৰিবলৈ নাপাহৰিব, নহ'লে আপুনি বাহিমুখত ভগৱান শ্ৰীকৃষ্ণক পূজা কৰা হ'ব, প্ৰভু শ্ৰীকৃষ্ণক পূজা কৰা হ'ব। সেইবাবে ব্ৰাছ কৰিহে ভগৱান শ্ৰীকৃষ্ণক সেইদিনাখন পূজা অৰ্চনা কৰিব। ইয়াৰ উপৰিও বন্ধু বান্ধৱীসকল ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত নিবেদন কৰা মাহ প্ৰসাদ ভোগ আদিত তুলসী পাত অৰ্পণ কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ৰ সৈতে জড়িত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। জয় আই অসম।